বাবা দাদাও গৈ আছে। মায়দিয়া যোৱা ৰাস্তাত নদী এখন দেখিলোঁ। নদীখনৰ নাম পিছে নাজানিলোঁ। আমি অলপ তাতে ৰৈ নদীখন চালোঁ, ভিডিঅ' কৰিলোঁ, ফটো মাৰিলোঁ। দেখিছেনে ফ্ৰেণ্ডছ, ইমান জোৰকে সোঁত গৈছে। মোৰ অলপ দেখি ভয় লাগিছিলে। অলপ সময় ইয়াত থাকি আমি পুনৰ মায়দিয়া যাত্ৰা আৰম্ভ কৰিলোঁ। আমি খাওঁ বুলি ধাবা এখনত সোমালোঁ, কিন্তু সেইখন অকল ফাষ্ট ফুডৰ দোকান আছিলে। সেইকাৰণে কাৰো খোৱা নহ'ল। তাত অলপমান লৈ আকৌ আগবাঢ়ি গ'লোঁ। আমি তিৱাৰী গাঁও পালোহি। ইয়াত মানুহ কেইঘৰমান আছে। দেখিছেনে গাইছ, পাহাৰৰ পৰা কেনেকৈ পানীখিনি বৈ আহিছে। কিন্তু ফ্ৰেণ্ডছ, আমি তিৱাৰী গাঁৱৰ পৰা ঘূৰি যাব লাগিব আকৌ। কাৰণ গাটো ভাল হোৱা নাই। আমাৰ বেগ লগ আমি মায়দিয়াৰ ঠাইডোখৰ দেখি নাপালোঁগে। হ'ব, একো নাই, নেক্সট টাইম আকৌ আহিম। ফ্ৰেণ্ডছ, তিৱাৰী গাঁৱৰ উভতি আহোঁতে ঝৰ্ণাৰ ফটো অলপ মাৰি ল'লোঁ। ফ্ৰেণ্ডছ, বগা বগা পাহাৰৰ পৰা ধোঁৱা কি ওলাই আছে জনাবচোন, মই নাজানিছোঁ। কিন্তু পাপাই ক'লে সি প্ৰথমে খোৱাটো অৰ্ডাৰ দিল, আমাৰ ঘৰ যাওঁতে দেৰি হৈ যাব। আমি আহে বহিবলৈ তাতে খাবলৈ অৰ্ডাৰ